যিদিনাৰ পৰা কোনোবা মানুহৰ অভ্যাস হৈ যায়, সেইদিনাৰ পৰা সেই মানুহজনে আপোনাক যিকোনো সময়ত বৰবাদ কৰিব পাৰে। হে ভগৱান, তুমি লাগিলে মোক অকলশৰীয়া কৰিয়ে ৰাখা, কিন্তু সেই মানুহবোৰক কেতিয়াও লগ নকৰাবা যি আহে আৰু আমাৰ ভাৱনাৰ লগত খেলি গুচি যায়। ভুল আৰু ঠেকাই মানুহক বহুতবোৰ শিকায়। কেইটামান মুহূৰ্ত লগ পাই কাৰোবাক বিশ্বাস কৰি নল'ব, কাৰণ দৰকাৰ নহ'লে মানুহে বছৰ বছৰ পুৰণা সম্বন্ধ পাহৰি যায়। যেতিয়া আপোনাৰ ওচৰতে নিজৰ সত্যতা প্ৰমাণ কৰিবলগীয়া হয়, তেতিয়াহ'লে মোক বেয়া বুলি ভবাই বেছি ভাল। যাৰ জ্ঞান থাকে তেওঁ অহংকাৰ নাথাকে, আৰু যাৰ অহংকাৰ থাকে তেওঁৰ জ্ঞান নাথাকে।